Hi friends, welcome জনাইছো মোৰ YouTube চেনেললৈ। আজি এটা ভিডিঅ' লৈ আহিছো। এইটো টপিক হ'ব ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন। এই টপিকটোৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো য'ত নেকি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। যেহেতুকে কালি পৰহি আমি দি আহিছো গ্ৰেড 3 এক্সাম, যেহেতুকে তাতো ৰুট এণ্ড কমিউনিকেশ্যনৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে আৰু কোনোবা এক্সামত আহিছে। এইটো এটা নহয় এটা ইয়াৰ ওপৰত কুৱেশ্যন আহে, ঠিক আছে। সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। যোনে ADRE দিবলৈ যাব সিহঁতৰ আপুনি শ্বেয়াৰ কৰি দিব, ঠিক আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যনৰ ওপৰত আমি জানিবলৈ গ'লে ইয়াত তিনিটা ধৰণে ভগাব পৰা যায়। যোনটো মোড অফ যোনটো ট্ৰান্সপৰ্ট, সেইটো তিনিটা ধৰণে ভগাব পৰা যায়। ট্ৰান্সপৰ্টেশ্যন কি সেইটোতো আপোনালোকে জানেই, ঠিক আছে। আৰু মুঠতে তিনিটা ভাগত ভগাব পাৰোঁ। এটা হ'ল লেণ্ড, এটা হ'ল ৱাটাৰ, এটা হ'ল এয়াৰ। লেণ্ড, ৱাটাৰ, এয়াৰ। লেণ্ডৰ ওপৰতো ৰোড থাকিব, ৰেল থাকিব, পাইপলাইন থাকিব, তেনেকৈ ৱাটাৰৰ ওপৰতো আছে, এয়াৰৰ ওপৰতো আছে, ঠিক আছে। আজি প্ৰথম আমি লৈ আহিছোঁ ৰোডৱে টপিকৰ ওপৰত লৈ আহিছোঁ, ঠিক আছে। আৰু আনিম ৰেলৰ ওপৰতো আছে, পাইপলাইনৰ ওপৰতো আছে, আৰু গোটেইকেইটা এইফালে তাৰমানে ভিডিঅ' এইটো পাৰ্ট নাম্বাৰ 1। এইটো হৈছে মোৰ ভিডিঅ'ৰ পাৰ্ট নাম্বাৰ 1। আৰু আনিম এনেকুৱা পাৰ্ট আৰু আনিম। সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো টিপি থ'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই যায় ন'টিফিকেশ্যন, ঠিক আছে। আহক আৰম্ভ কৰোঁ। প্ৰথমটো চাওক, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়ান ৰুট নেটৱৰ্ক ইন দ্য ৱৰ্ল্ড। ইয়াত সুধিছে আমাৰ ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়াৰ যোনটো ৰুট নেটৱৰ্ক সেইটো কিমান ৰেংকত আছে সেইটো সুধিছে। আমাৰ ৱৰ্ল্ডৰ ভিতৰত যোনটো ইণ্ডিয়ান ৰুট নেটৱৰ্ক সেইটো কিমান ৰেংকত আছে, এইটো আছে ছেকেণ্ডত, ঠিক আছে। আৰু এইটো SSC CGL 2007 চনত আহি গৈছে। আৰু এটা কথা কওঁ, এই ভিডিঅ'টোত বহুতখিনি কুৱেশ্যন, গোটেইখিনি কুৱেশ্যন যদি ডিছকাশ্যন কৰিব যাওঁ তেনেহ'লেতো বহুত টাইম লাগি যাব। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিব, আপোনালোকৰ সুবিধা হ'ব, ঠিক আছে। মই গোটেইখিনি ডিছকাশ্যন নকৰোঁ। যোনখিনি আপোনাৰ প্ৰিভিয়াছ কুৱেশ্যনত আহিছে, কোনোবা এটা নহয় কোনোবা এক্সামৰ ইয়াততো শ্ব' কৰি থৈছে, এইটো UPSCত আহিছে, এইটো CGPSCত আহিছে, এইটো আহিছে UPSCত, এইটো BPSCত আহিছে। মোক এইখিনিহে অনলি মই ডিছকাশ্যন কৰিম, আৰু বাকীখিনি আপোনালোকে চাই ল'ব, ঠিক আছে। প্ৰথমটো হ'ল, আৰু এইটো চাওক, ৰুটছ আৰ ক্লাছিফাইড ইন হাউ মেনি টাইপছ। যোনটো ৰাস্তাবিলাক কিমানটা টাইপত ক্লাছিফাই কৰিব পাৰি, এইটো 4টা টাইপত ক্লাছিফাই কৰিব পাৰি, ঠিক আছে। এইটো CGPSC 2006 চনত আহিছে, মানে ছত্তীশগড়ৰ গভৰ্ণমেণ্ট এক্সামত আহি গৈছে এইটো, ঠিক আছে। আৰু নেক্সটটো চাওক, নেক্সটটো হৈছে এইটো, হুইচ ষ্টেট ৰেংক ফাৰ্ষ্ট ইন ইণ্ডিয়া ইন লেংথ অফ ৰুট। আমাৰ ইণ্ডিয়াত যোনটো লেংথ অফ ৰুট মানে দীঘলীয়া ৰাস্তা, লেংথ অফ ৰুট, আমাৰ ইণ্ডিয়াৰ দীঘলীয়া ৰাস্তাৰ ভিতৰত ইণ্ডিয়াৰ কোনখন ষ্টেট ফাৰ্ষ্ট ৰেংকত আছে সেইটো সুধিছে। ইয়াত আনচাৰটো হ'ব মহাৰাষ্ট্ৰ যোনখন ষ্টেট, সেই তাতে আছে, চবতকৈ দীঘল ৰাস্তা তাতে আছে, মহাৰাষ্ট্ৰতে আছে। এইটো UPSC 2018 চনত আহি গৈছে। আৰু নেক্সটটো চাওক, আপোনাৰ নেশ্যনেল হাইৱে। কুৱেশ্যনটো ভালকৈ দেখা নাই, এইখন পেজলৈ যাওঁ, ইয়াত আছে চাওক। কুৱেশ্যনটো হ'ল এইটো, ৰুটছ আৰ ক্লাছিফাইড ইন হাউ মেনি টাইপছ, এইটো 4, সেইটোতো গম পালোৱে। বাকী এইটো চাওক, নেশ্যনেল হাইৱে কেৰিজ হোৱাট পাৰ্চেণ্টেজ অফ ৰুট ট্ৰেফিক অফ ইণ্ডিয়া। ইয়াৰ আনচাৰটো হ'ব 40%। এইটো BPSCত আহি গৈছে, বিহাৰৰ গভৰ্ণমেণ্ট এক্সামত আহি গৈছে, ঠিক আছে। আৰু নেক্সটটো চাওক, এইটোতো জানিবই লাগে, আমাৰ অসমৰ ৰিলেটেড এইটো কুৱেশ্যন হয়, এইটো UPSCত আহি গৈছে। হুইচ নেশ্যনেল হাইৱে কানেক্ট বাইহাটা টু ৱাক্ৰো। বাইহাটাটো ক'ত আছে, আমাৰ অসমত আছে বাইহাটা, ঠিক আছে। আৰু ৱাক্ৰো আছে অৰুণাচল প্ৰদেশত। মানে অসম আৰু অৰুণাচল প্ৰদেশত কানেক্ট কৰা হাইৱেটো কিমান নম্বৰ হাইৱে সেইটো UPSCত আহি গৈছিলে। চাওক, এইটো নেশ্যনেল হাইৱে 15, এইটো UPSCত আহি গৈছিলে। আৰু কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এইটো ঠিক আছে, এইটো নোট কৰি ল'ব, কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। আৰু ইয়াত দি থৈছোঁ চাওক, ইয়াতে লোকেশ্যন আৰু লেংথ আৰু এই নেশ্যনেল হাইৱেবিলাক দিয়া আছে, এইবিলাক আপোনালোকে চাব, ইম্পৰ্টেণ্ট আছে, আহি যাব পাৰে এক্সামত, ঠিক আছে। তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰি জনাব, আৰু লগৰ বন্ধু বান্ধৱীসকলক
শ্বেয়াৰ কৰি দিব। মই পাৰ্ট 2টো আনি আছোঁ, এইটো হৈ গ'ল পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' আনি আছোঁ। কমেণ্ট কৰিব আপোনালোকে, ঠিক আছে। পাৰ্ট 2 আজি আহিলে আপোনাৰ ৰুডৱে ওপৰত আহিলে, আজি আহিলে ৰুডৱে ওপৰত, কাইলৈ আনিম আপোনাৰ ৰেলৰ ওপৰত, পৰহিলৈ আনিম পাইপলাইন, এনেকৈ আহি থাকিম মানে চিৰিয়েলি আহি থাকিম। এইটো পাৰ্ট 1। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব, ঠিক আছে। বাই বাই।